যিহেতু এতিয়া মানে গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো মানে নিউজ ওলালে চ' ম'হৰ যুঁজ বেন বুলি সেইটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে? দিব লাগে, এইটো আমাৰ অসমীয়া জাতিৰ পৰম্পৰা যিহেতু হয় আমাৰ এইটো ডাঙৰ অনুষ্ঠান, হিন্দু মুছলিম বা জাতি অজাতিৰ কথা নাই, আমাৰ গোটেই আমাৰ নগাঁও মৰিগাঁও এইটোৱে আমাৰ প্ৰিয় খেল। হয় হয় বাকী বিহু চিহু এইখিনিতকৈ আমেজ আমাৰ এইখিনিতহে পাওঁ। হয় সেইকাৰণে এইটো অনুষ্ঠান আমাক দিব লাগে যিহেতু চৰকাৰতো সেইটোৱে আবেদন আৰু। হয় পিছত আমি কি কৰিম যদি কিবা এটা মানুহৰ অপকাৰ কৰে তেতিয়া আমি কি কৰিম? হয় সেইটো তেওঁলোকে সেইখিনি ভাল কৰা নাই, কাৰণ কি জংঘলীখিনি কি কৰিছে, জংঘলীটো যুঁজ লাগি লাগি মৰি গৈছে, সেইখিনি কি কৰিছে। কিন্তু আমাৰ এইখিনি পোহনীয়া সেইটো বস্তু এইটো তেজে এইটো একেই বস্তু, হয় হয় কিন্তু মেইন কথা হ'ল আমি ঘৰত ৰাখোঁ আৰু সেইটো জংঘলত থাকে। সেইখিনি আঘাত পালেতো আকৌ চিকিৎসা কৰা হয়, যেনেকৈ 3,000 টকা এতিয়ালৈকে গ'লেই অলৰেডি। চাই লওক অলপ দুখ পাইছে একেদিনাখন 3,000 টকা গ'ল। চাওক মানুহক যেনেকৈ ট্ৰিটমেণ্ট কৰে তেনেকুৱা ট্ৰিটমেণ্ট কৰিছে। যিহেতু আমি কিবা এটা বস্তু পুহিছোঁ তেওঁ আমি সেইটো খৰচা কৰিমেই। হয় হয় মানুহ হ'লেও কৰিব লাগিব, জীৱ হ'লেও কৰিব লাগিব। সেইটো কোনো অসুবিধাই নাই। তেনেকৈতো কেৰেটি বক্সিং কিং আমাৰচোন বহুত খেল পাতি আছে, এথলেটিক্স পাতিছে, কেতিয়াবা জেভলিন থ্ৰ' পাতিছে, তাতো হান খাইছে, তেতিয়া কি কৰিছে? মানৱতাৰ শাস্তিৰ ওপৰত কি কৰিছে? আমাৰ জীৱ এটা আমি নিছোঁ, মানুহে আমেজ এটা লৈছোঁ, এটা অনুষ্ঠান এইটো আমাৰ। তেওঁলোকে যেনেকৈ খেল পাতিছে আমিও তেনেকৈ অনুষ্ঠান এটাহে পাতিছোঁ। এজন দুজনে পাতা নাই নহয়, গোটেই সমজুৱা হিচাপে গোটেই নগাঁও মৰিগাঁওবাসী গোটেইখিনিয়ে। সেইটো কাৰণে তাক লৈ তেওঁলোকে ইমান আমেজ দিয়াটো আমি পচন্দ কৰা নাই। লাগে বস্তুটো হয় চৰকাৰক আপুনি কিবা ক'ব বিচাৰে? চৰকাৰক সেইটোৱে আহ্বান, বাকী একো নালাগে। কিবা চৰকাৰে কিবা ৰাজনীতি কৰিছে, কিবা কৰিছে আমাৰ লগত নাই, খালি আমাৰ হিচাপত আমাৰ নগাঁও মৰিগাঁও যুঁজটো দিলেই বাকী অনুৰোধ একো নাই। বাকী চাউল নিদিলেও নাই, আমি কিনি খাব পাৰিম, কৰ্ম কৰি খাই আছোঁ আজি যিহেতু। কিন্তু আমাক এই বস্তুটো বুজাব লাগে। হয় ধন্যবাদ আপোনাক। অনুষ্ঠান এইটোকে। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল আছাম গেমিং ফাৰুক। চ' আজি আহিলোঁ আপোনালোকক অভয় হাজৰিকা মহটো দেখাবৰ বাবে। চ' যিহেতু মহটো চেলেঞ্জিং ভিডিঅ'ত জয় হৈছিলে, তাৰপিছত আৰু দেখাব পৰা নাছিলোঁ। চ' বহুত দিন ধৰি আহিম বুলি ভাবি আছিলোঁ, সময়ো মিলাব পৰা নাছিলোঁ। চ' ফাইনেলি আজি আহিলোঁ আপোনালোকক মহটো দেখাম বুলি। মোৰ পিছফালে আছে এয়া মহ। চ' আপোনালোকক দেখাম মহটো বৰ্তমান কেনেকুৱা হৈ আছে। অলপ আঘাত লাগিছিলে, চ' আঘাতটো এতিয়া শুকাই গ'ল, ভাল হৈ গ'ল। চ' কেনেকুৱা হৈছে আপোনালোকক দেখাম। চ' যিসকলে চাই আছে সকলোৱে লাইক কৰি দিব আৰু সকলোৱে কমেণ্ট কৰি জনাব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক ৰাইজ, এয়া আপোনালোকৰ সন্মুখত অভয় হাজৰিকা একদল সৰু কৰি মহটো চাওক। একো নহয়, এনেকৈ থাকিব। চাই লওক অভয় হাজৰিকা শব্দৰ সৰু কৰি মহটো চাওক। মুখনটো অলপ আহিছে পৰা হা। চাই লওক সেয়া সুন্দৰ মহটো। চ' ৰাইজে যুঁজখন চাইছিলে আপোনালোকে, চ' চেলেঞ্জিং যুঁজখন হৈছিলে আৰু ফাইনেলি সেই যুঁজখনত জয়ী হৈছিলে মহটো। চবেই চকুত অলপখিনি চকুত লগা নাই, অলপ ছাইডত অলপ আঘাত লাগিছিলে। চাওক এতিয়া শুকাই গ'ল। চ' লাহে লাহে আৰু ঠিক হৈ যাব। চ' বহুত সুন্দৰ এটা মহ। চ' বহুতে চাম বুলি ভাবি আছিলে। চ' আজি সময় লৈ পেলাই আহিলোঁ আপোনালোকক দেখাবৰ বাবে। চাওক সেয়া সুন্দৰ মহটো। এয়া আপোনালোকৰ সন্মুখত অভয় হাজৰিকা মহটো চাওক। লাহে লাহে শুকাই আছে চকুটো। চাই লওক বহুত সুন্দৰ সজাগ এটা মহ। কি দি আছে এতিয়া চকুত ইয়াত এইখিনিত? মলম ন? পানী ন? মাখিটো গম পায়। হয় চাই লওক এয়া আপোনালোকৰ সন্মুখত সুন্দৰ মহটো চাওক। এনে মহটো বহুত সজা মহ, কিন্তু তাৰ মূৰটো যুঁজৰ মূৰত থাকে যে এনি টাইম। এনে মহটো বহুত সজা মহ চাওক, বহুত সুন্দৰ মহ। আপোনালোকৰ মৰমৰ মহটো চাওক। সিদিনাখন বহুতে আপোনালোক সুধি আছিলে চকুত কিন্তু লগা নাছিলে, তেতিয়া আপোনালোকক দেখাব পৰা নাছিলোঁ যিহেতু এটা মানে বহুত মানে এয়া হ'ব। চকুত লগা নাছিলে, ছাইডতহে লাগিছিলে চাওক। আৰু এতিয়া শুকাই গৈ আছে। চ' আকৌ সুন্দৰ হৈ যাব আগৰ নিচিনা চাওক। এয়া মহটো সুন্দৰ মহটো।
কি মোচন ধৰিছে জানে সুন্দৰ ভয়ংকৰ ৰূপত আছে আপোনালোকৰ প্ৰিয় মহটো চাওক কিন্তু ডাক্তৰ দেখুওৱা হৈছিলে লগতে ন খৰচা পাতি কিমান হ'ল এইখিনি ঠিক কৰোঁতে ৩,০০০ মান গৈছে ন চাই লওক ৰাইজ হয় হয় চাই শুনিছে ৰাইজ আপোনালোকে চাওক মহটো কিমান মানে মানুহক যেনেকৈ চিকিৎসা কৰে তেনেকৈ মহটোকো চিকিৎসা কৰিছে অলপখিনি আঘাত লগাৰ কাৰণে ৩,০০০ টকা খৰচ কৰিলে চ' এতিয়াওতো আৰু খৰচ কৰিবই চাওক কেনেকৈ মানুহৰ নিচিনা পূৰা মলম লগাই দিয়া আছে চ' একজেক্টলি তেনেকুৱাই কিন্তু মহ যুঁজোৱা মহ ৰখা হয় একচুৱেলি যুঁজৰ কাৰণে ৰখা হয় কিন্তু যুঁজত যদি অলপ কষ্ট পায় কিন্তু সেই কষ্টৰ পিছতো তাক বহুত চিকিৎসা কৰা হয় ট্ৰিটমেণ্ট বহুত কৰা হয় চাই লওক মানুহক যেনেকৈ মলম লগোৱা হয় তেনেকৈ লগাই আছে চাই লওক এইটো লগালে মাখি নপৰে ন মাখিটো নপৰে চকু লগা মেডিচিনটো চকু ভিতৰত কথাটো ৰাইজেতো বহুত ভাল পাইছে হয় হয় ৰাইজে বহুত ভাল পাইছে মোৰটো এনেকুৱা চকুত লগাৰ মানে চকুৰ ওপৰত এইখিনি লাগিছে ন তথাপি মোৰটো হাৰি যোৱা নাই ন বহুত ভাল পাইছে ৰাইজে বিশ্বাস থাকে হয় হয় মানে বেয়া কৰাৰ কাৰণেহে এতিয়া হয় হয় বহুতো ৰাইজে সেইটোৱে পিছত মানে কৈ আছে ন কাৰণ মহটোৱে মাথা পাতিলেতো কেতিয়াও হাৰি যোৱা মহ নহয় বেয়া কৰাৰ কাৰণেহে বেয়া নকৰিতো চকু ওলাই গ'লেও দি থাকিব হয় হয় দাদা শুনিছোঁ যিহেতু এতিয়া মানে গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো মানে নিউজ ওলালে চ' মহযুঁজ বেন বুলি সেইটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে দিব লাগে এইটো আমাৰ অসমীয়া জাতিৰ পৰম্পৰা যিহেতু হয় আমাৰ এইটো ডাঙৰ অনুষ্ঠান হিন্দু মুছলিম বা জাতি অজাতিৰ কথা নাই আমাৰ গোটেই আমাৰ নগাঁও মৰিগাঁও এইটোৱে আমাৰ প্ৰিয় খেল হয় হয় বাকী বিহু চিহু এইখিনিতকৈ আমেজ আমাৰ এইখিনিতহে পাওঁ হয় সেইকাৰণে এইটো অনুষ্ঠান আমাক দিব লাগে যিহেতু চৰকাৰতো সেইটোৱে আবেদন আৰু হয় মানে নগাঁও মৰিগাঁও যাতে আমাৰ যুঁজখন এৰি দিয়ে হয় হয় যিটো পেটা সংগঠনে যিসকলে সিহঁতে মানে এটা হেৰি কৰিলে মানে বহুতো মানে মহৰ যুঁজাওঁতে মানে অলপ তেজ ওলোৱা সেইবোৰ মানে তাত মানে দাখিল কৰিছে সেইটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে মানে সেইটোতো ৰক্ত বাঢ়ি নকৰিলে আমাৰ গোৱালসকলৰ অসুবিধা হ'ব ন হয় হয় আজিৰ দিনটোত এতিয়া মহটো যুঁজা নাপালে ফুটিতে জঁপিয়াই আহে গোৱাল হয় পিছত আমি কি কৰিম যদি কিবা মানুহৰ অপকাৰ কৰে তেতিয়া আমি কি কৰিম হয় সেইটো তেওঁলোকে সেইখিনি ভাল কৰা নাই কাৰণ কি জংঘলীখিনি কি কৰিছে জংঘলীটো যুঁজ লাগি লাগি মৰি গৈছে সেইখিনি কি কৰিছে কিন্তু আমাৰ এইখিনি পোহনীয়া সেইটো বস্তু এইটো তেজে এইটো একেই বস্তু হয় হয় কিন্তু মেইন কথা হ'ল আমি ঘৰত ৰাখোঁ আৰু সেইটো জংঘলত থাকে এইটো আমি ঘৰত ৰাখোঁ কাৰণ আমি এখন যুঁজ দিলে আমাৰ ডাঙৰ অসুবিধাটো হয় ৰাখাসকলে ইমান খৰচ কিন্তু অলপখিনি আঘাত পালেতো আকৌ চিকিৎসা কৰা হয় যেনেকৈ ৩,০০০ টকা এতিয়ালৈকে গ'লেই অলৰেডি চাই লওক অলপ দুখ পাইছে একেদিন এখন ৩,০০০ টকা গ'ল চাওক মানুহক যেনেকৈ ট্ৰিটমেণ্ট কৰে তেনেকুৱা ট্ৰিটমেণ্ট কৰিছে যিহেতু আমি কিবা এটা বস্তু পুহিছোঁ আমি সেইটো খৰচা কৰিমেই হয় হয় মানুহ হ'লেও কৰিব লাগিব জীৱ হ'লেও কৰিব লাগিব সেইটো কাৰণে আমি কৰিমেই কিন্তু সিহঁতে মানে তেনেকৈ আৰু কৈ থাকে যে মানে মানুহক মানে ক্ৰুৱেল্টি এইটো এনিমেলছৰ প্ৰতি মানুহক মানে যেনেকৈ মানে লাখুটিৰে পিটা হয় তাৰপিছত মানে বান্ধি দিয়া হয় যুঁজটো মানে যুঁজাওঁতে বহুত দুখ পায় মানে তেনেকৈ মানে সিহঁতে তেনেকৈ নেগেটিভলি মানে বহুত কিবা কিবি দিছে সেইটোতো একচুৱেলি ঠিক নহয় সেইটো দূৰৰ পৰা সিহঁতে দেখে পায় ন কিন্তু সিহঁতে একচুৱেলিটো মহটোৰ প্ৰতি তেনেকুৱা নহয় মহটোক আমি বহুত মৰমেৰে ৰখা হয় কোনো অসুবিধাই নাই তেনেকৈতো কেৰেটি বক্সিং কিং আমাৰচোন বহুত খেল পাতি আছে পাতিছে কেতিয়াবা জেভলিন থ্ৰ' পাতিছে তাতো হান খাইছে তেতিয়া কি কৰিছে মানৱতাৰ শাস্তিৰ ওপৰত কি কৰিছে আমাৰ জীৱ এটা আমি নিছোঁ মানুহে আমেজ এটা লৈছোঁ এটা অনুষ্ঠান এইটো আমাৰ তেওঁলোকে যেনেকৈ খেল পাতিছে আমিও তেনেকৈ অনুষ্ঠান এটাহে পাতিছোঁ এজন দুজনে পাতা নহয় গোটেই সমজুৱা হিচাপে গোটেই নগাঁও মৰিগাঁওবাসী গোটেইখিনিয়ে সেইটো কাৰণে তাকো তেওঁলোকে ইমান আমেজ দিয়াটো আমি পচন্দ কৰা নাই আৰু যিটো এটা কিমান WWE কিবা ৱৰ্ল্ডত গোটেইখিনি হৈছে কি কৰিছে থাইলেণ্ডত পাতিছে হংকঙত পাতিছে ক'ৰবাত চাইনা টাইনা চবতে যুঁজে তেওঁলোকৰতো চৰকাৰে কৰা নাই আমাৰ চৰকাৰে কিয় এইবোৰ কৰিব লাগে এইটো আঁতৰাব লাগে হয় চৰকাৰক আপুনি কিবা ক'ব বিচাৰে সেইটো চৰকাৰক সেইটোৱে আহ্বান বাকী একো নালাগে কিবা চৰকাৰে কিবা ৰাজনীতি কৰিছে কিবা কৰিছে আমাৰ লগত নাই খালি আমাৰ হিচাপত আমাৰ নগাঁও মৰিগাঁও যুঁজটো দিলেই বাকী অনুৰোধ একো নাই বাকী চাউল নিদিলেও নাই আমি কিনি খাব পাৰিম কৰ্ম কৰি খাই আছোঁ আজি যিহেতু কিন্তু আমাক এই বস্তুটো যুঁজাব হয় হয় ধন্যবাদ আপোনাক অনুষ্ঠান এইটোকে চ' আপোনালোকে শুনিলে তাতে বহুত সুন্দৰকৈ ক'লে চ' চৰকাৰলৈ এটাই অনুৰোধ জনাইছে যিহেতু এটা আমাৰ পৰম্পৰা হয় বহুত দিন আগৰ পৰাই চলি আছে মহ যদি যুঁজোৱা নহয় তেতিয়াহ'লে মহ নাথাকিব
কাৰণ মহ তেতিয়াহ'লে মানুহে ৰাখিব নোৱাৰে কাৰণ আৰু মহটো ৰাখি পেলাইনো কি কৰিব পিছত লাষ্টত মানে কাটিং পাৰ্টিতহে দিব লাগিব যিটো নেকি আৰু ভয়ংকৰ এটা কাণ্ড হ'ব ন মহটোৰ প্ৰতি এনিমেলছৰ প্ৰতি আৰু বেছিহে ক্ৰুৱেলটি হৈ যাব সেইটো কাৰণে এটা পৰম্পৰা হয় যিটো জীয়াই ৰাখিবৰ কাৰণে ম'হ যুঁজ পাতিব লাগিব ত' দাদা সেইটোৱে ক'লে যে মৰিগাঁও আৰু নগাঁও যাতে ম'হ যুঁজ পাতিবলৈ দিয়ে চৰকাৰলৈ এইটোৱে অনুৰোধ চাই লওক এয়া আপোনালোকৰ সন্মুখত অভয় হাজৰিকা মহটো চাওক মানুহক যেনেকৈ মৰম কৰা হয় তেনেকৈ মৰম কৰি পেলাই মহটো ৰখা হয় আৰু এইটো মহটো বেলেগটো একো কামো নকৰে অকল যুঁজৰ কাৰণে ৰখা হৈছে মৰমতে ৰখা হৈছে কেৱল মাত্ৰ যুঁজৰ কাৰণেহে ৰখা হৈছে বেলেগ কোনো কাম হয় হয় তেতিয়াহ'লে কিমান মৰম হাজিৰা মানুহ লৈ পেলাই ঘাঁহ কাটি আনি পেলাই মহ খোৱাক মানুহতকৈও বেছি মৰম কৰি পেলাই ৰাখি আছে চাওক অসম চৰকাৰ অনুৰোধ জনাইছোঁ অহা বছৰ যাতে ম'হ যুঁজটো পাতিব দিয়ে লাগিলে মাঘৰ মাহটোৱে হওক পিছলৈ নিদিলেও মাঘৰ মাহটো যাতে লাগিলে টাইমটো বান্ধি দিয়ক একমাহ বা দুমাহ এই মাহটোৰ ভিতৰতে দিয়ক লাগিলে হয় মুঠতে তথাপিও যুঁজখন পাতিব লাগে এইটো পৰম্পৰা হয় ঠিক আছে প্ৰট'কল মানি কমিটিবিলাকে পাতক হয় লাগিলে টাইম বান্ধি দিয়ক যাতে একমাহেই ভালকৈ প্ৰট'কল মানি পেলাই যাতে যুঁজায় চাওক কিন্তু এইবছৰ মহকেইটা ভালকৈ যুঁজাব পৰা নাই কাৰণে অলপ বেছি দেৰিলৈকে যুঁজোৱা হৈছে সেয়া সুন্দৰ মহটো খোৱা বোৱাত বহুত ভাল নিজেই খাই আছে তাক খুৱাই দিব নালাগে এনে যিসকলে চাই আছে আৰু কোনে আগতে মহটো চাবলৈ আপোনালোকে মানে আশাবাদী হৈ আছিল সকলোৱে কমেণ্ট কৰি জনাব যিসকলে মানে মহটো চাবলৈ আশাবাদী হৈ আছিল সকলোৱে কমেণ্ট কৰি জনাব আৰু যিসকলে এতিয়ালৈকে লাইক কৰা নাই সকলোৱে লাইক কৰিব চাওক বহুত সুন্দৰ সজা মহটো সিদিনাখন পূৰা নাম ৰখালে চেলেঞ্জিং যুঁজখনত জয়ী হৈছিলে 5 মিনিটমান যুঁজি পেলাই জয়ী হৈছিলে চাওক চাৰিওফালৰ পৰা আপোনালোকক দেখাই দিছোঁ কি শিঙত অলপ ফাটি গৈছে নেকি অকণমান এইখিনি অলপ কাটি দিলে হৈ যাব বাঢ়ি যাব শিং বা বছৰত বহুত বাঢ়ি যাব নহয় নে আৰু বয়সতো তেনেকুৱা বেছি হোৱা নাই ন শিং এতিয়া বাঢ়িবই চাই লওক কি সুন্দৰ লাগিছে চাইছেনে মহটো য'তকৈ স্বাস্থ্যটো অলপ ভাল হৈছে যুঁজাওতে স্বাস্থ্যখিনি আৰু কমি আছিলে বেয়া আছিলে চ' আজিলৈকে এইখিনিয়ে লগ পাওঁ আপোনালোকক বেলেগ এটা ভিডিঅ'ত চ' যিসকলে এতিয়ালৈকে লাইক কৰা নাই সকলোৱে লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই